কবিতাৰ শিৰোনাম স্তব্ধ আজি প্ৰতিবাদী কণ্ঠ। অনুভৱৰ বৰষা নামিছে মোৰ জীৱন বিশ্লেষণত। আইনাৰ সন্মুখত নিজকে অচিনাকি যেন লাগিছে। নীৰৱতাক প্ৰশ্ৰয় দিয়া নাছিলোঁ, কিন্তু আশ্ৰয় ল'লে। উচ্চ শব্দৰে ভুলবোৰৰ প্ৰতিবাদ কৰাত এক মুহূৰ্তও পলম হোৱা নাছিল। অনুভৱ হৈছিল কণ্ঠৰোধৰ ক্ষমতা যেন কাৰো নাছিল। স্পষ্টবাদিতাৰ জোৱাৰত দুৰ্নীতি উটি গৈছিল, কিন্তু প্ৰতিবাদৰ কণ্ঠ আজি পিঞ্জৰাবদ্ধ হ'ল। আপোন মানুহৰ সন্মুখত অৰ্জুনৰ দৰে গাণ্ডীৱ ধৰাৰ সাহস নহ'ল। ইয়াক সৰলতা নহয়, বিশ্বাসঘাতকবোৰে সুযোগ বুলি ভাবিলে। নীৰৱতাক দুৰ্বলতাৰ আখ্যা দি মৰমৰ তেজেৰে বন্তি জ্বলাই শৰীৰ তপতালে। প্ৰতিশ্ৰুতিবোৰক সিহঁতে প্ৰতাৰণাৰ নাম দিলে। মনৰ বিশ্বাসক ধূলিসাৎ কৰিলে। তথাপিও বিসৰ্জিত কৰিলোঁ প্ৰতিশোধৰ অস্ত্ৰ, কাৰণ আপোনাৰ সন্মুখত স্তব্ধ আজি প্ৰতিবাদী কণ্ঠ।